দৰং জিলাৰ লখিমপুৰ মীন মহলত অখিল গগৈ। পিপি কিটৰ দুৰ্নীতিৰ CBI তদন্ত হ'ব লাগে, এই কথা আজি ব্যক্ত কৰি কয় অখিল গগৈয়ে। আপোনালোকে চাওক যে হিমন্ত বিশ্ব শৰ্মাৰ নাম এনেও আগতে সাৰদা কেলেংকাৰী, লুই বাজাৰ কেলেংকাৰী, এনচি হিলছ কেলেংকাৰী, অসমৰ আটাইবিলাক বৃহৎ আটাইতকৈ ডাঙৰ যিবিলাক কেলেংকাৰী সেই আটাইবিলাকৰ নামতে জড়িত আছে। স্বাস্থ্যমন্ত্ৰী হৈ থকা অৱস্থাত যেতিয়া আমি ক'ভিডত সকলো মানুহ ব্যস্ত হৈ আছোঁ, সকলো মানুহ ঘৰৰ ভিতৰত সোমাই আছোঁ, নহ'লে বা আমি হস্পিটেলত পৰি আছোঁ, সেই সময়ত হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্যমন্ত্ৰী হৈ থাকি তেওঁৰ পত্নীৰ নামত কামৰ ঠিকা দিছে। অথচ এজন মন্ত্ৰীয়ে তেওঁৰ পৰিয়ালৰ নামত কেতিয়াও কামৰ ঠিকা দিব নোৱাৰে। এইটো দেখকৈ এটা কৰাপশ্যন নহয় জানো? দ্বিতীয়তে, যি সময়ত সেই একেটা দিনত যিদিনা কামৰ ঠিকা দিছে, সেই সময়ত অন্য কোম্পানীক দিছে তেওঁলোকে এটা PPE কিটৰ দাম 600 টকা, আৰু পত্নীৰ কোম্পানীটোত দিছে এটা PPE কিটৰ দাম 990 টকা। তাৰমানে এইটোৱে প্ৰমাণ কৰে যে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত স্বাস্থ্য বিভাগত সাংঘাতিক ধৰণৰ কেলেংকাৰী সংঘটিত হৈছে, আৰু সেইকাৰণে সেই কেলেংকাৰীৰ ওপৰত আমি CBI তদন্ত দাবী কৰিছোঁ। আমি দাবী উত্থাপন কৰিছোঁ যে CBI এই তদন্তৰ দায়িত্ব লওক, অসম চৰকাৰ আৰু ভাৰত চৰকাৰে এই তদন্তৰ দায়িত্ব CBI দিয়ক। কাৰণ ক'ভিডকালীন অৱস্থাত আমাক কিমান লুটা হ'ল, কিমান লুণ্ঠন কৰা হ'ল, সেই প্ৰশ্নবিলাকৰ জবাব অসমৰ মানুহক লাগিব। আৰু সেইকাৰণে যেতিয়ালৈকে CBI তদন্ত নহ'ব PPE কিটৰ, তেতিয়ালৈকে ৰাইজৰ দলৰ সংগ্ৰাম অব্যাহত থাকিব। ধন্যবাদ। আজি দৰং জিলাৰ লখিমপুৰ মীন মহল উপস্থিত হয় ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু উপসভাপতি হৰেশ্বৰ বৰ্মন। আজি সভাপতিগৰাকীয়ে ওদালগুৰি আৰু দৰং জিলাৰ ৰাইজৰ দলৰ কৰ্মীসকলৰ সাংগঠনিক স্থিতি পৰ্যালোচনা কৰাৰ উপৰি মীন মহলত ৰাইজৰ দলৰ এখন কৰ্মশালা অংশগ্ৰহণ কৰে। আজি মীন মহলত দলৰ নেতা অখিল গগৈৰ উপস্থিতিয়ে দলীয় কৰ্মীৰ মনোবল, উৎসাহ উদ্দীপনা দুগুণে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। জিলাখনৰ আগশাৰীৰ নেতা পংকজ অসমীয়া, দিব্যজ্যোতি বৰুৱা, সত্যৰাম বড়ো আৰু বিশিষ্ট সমাজসেৱক তথা জ্যেষ্ঠ ৰাজনীতি নেতা দানেশ্বৰ ডেকাই দলৰ সভাপতিগৰাকীক উষ্ম আদৰণি জনায়। দলীয় কৰ্মীৰ কৰ্মশালাৰ প্ৰাক মুহূৰ্তত দলৰ সভাপতি অখিল গগৈ আৰু উপসভাপতি হৰেশ্বৰ বৰ্মনে শাসকীয় বিজেপি চৰকাৰৰ বৰ্তমান স্থিতিৰ লগতে ৰাইজৰ দলৰ সাংগঠনিক স্থিতিৰ সন্দৰ্ভত আমাৰ সাংবাদিকক কি ক'লে আহকচোন জানো। ওদালগুৰিৰ পৰা আব্দুল মজিদৰ সহযোগত ভুৱন বনিয়া ৰিপৰ্ট, নিউজ 24 বড়োলেণ্ড। হয়, আজি আমি ওদালগুৰি জিলাৰ যিসকল ৰাইজৰ দলৰ কৰ্মী আছে তেখেতসকলৰ লগত অন্তৰংগভাৱে আলাপ কৰিবৰ কাৰণে, কথা পাতিবৰ কাৰণে, বাৰ্তালাপ কৰিবৰ কাৰণে ইয়াত আহি উপস্থিত হৈছোঁহি। এটা আঞ্চলিক ৰাজনৈতিক দল হিচাপে ৰাইজৰ দলে যোৱা এবছৰ ধৰি অসমৰ ৰাজনীতিত যি ধৰণৰ কাম কাজ আৰম্ভ কৰিছে, সেই গোটেইবিলাক বিষয়ক লৈ আলোচনা কৰি কেনেকৈ সততাৰে সৈতে, কেনেকৈ আদৰ্শগতভাৱে আঞ্চলিক ৰাজনৈতিক দলটোক আমি আগুৱাই লৈ যাব পাৰোঁ, আৰু কেনেকৈ অসমৰ প্ৰত্যেকটো বিষয়ত, প্ৰত্যেকটো জাতীয় প্ৰশ্নত ৰাইজৰ দলে এটা সবল ভূমিকা গ্ৰহণ কৰিব পাৰে, এই সম্পৰ্কে বিতংভাৱে আলোচনা কৰিবৰ কাৰণে, এই সম্পৰ্কে দলৰ প্ৰত্যেকজন কৰ্মীৰ লগত ব্যক্তিগতভাৱে কথা পাতিবৰ কাৰণে মই সভাপতি হিচাপে আৰু আমাৰ উপসভাপতি বৰ্মন ডাঙৰীয়া, আমি দুইজন আহি ইয়াত উপস্থিত হৈছোঁহি। আমি দলীয় নেতৃবৰ্গৰ লগত আৰু কৰ্মীসকলৰ লগত আজি আলোচনাত মিলিত হ'ম। আঞ্চলিক ৰাজনৈতিক শক্তি এটাই আচলতে এটা সৰ্বাত্মক ৰাজনীতি কৰিবৰ কাৰণে সদায় ধনৰ অভাৱ হয়। বিশেষকৈ ত্যাগৰ ৰাজনীতি এটা কৰা, আদৰ্শৰ ৰাজনীতি এটা কৰা, এইটো মানে বহুত কঠিন কাম এটা। গতিকে যদি আপুনি ধৰক আজি কংগ্ৰেছৰ লগত, আজি বিজেপিৰ লগত, আজি আমুক পাৰ্টীৰ লগত, তামুক পাৰ্টীৰ লগত এনেকৈ যদি লেজুত ধৰিবলৈ যায়, তেতিয়াহ'লে পইচা পাতি পায় মানুহে। কিন্তু যেতিয়া সক্ৰিয়ভাৱে এটা নিজস্ব ৰাজনৈতিক ধাৰা প্ৰতিষ্ঠা কৰাৰ প্ৰশ্ন আহে, তেতিয়াহ'লে সেই পথটো ডেফিনেটলি ত্যাগৰ পথ, সেই পথটো ডেফিনেটলি আদৰ্শৰ পথ, সেই পথটো ডেফিনেটলি কঠোৰ পথ, আৰু তেনেকুৱা এটা কঠোৰ পথৰ মাজেদি গৈ আগবাঢ়িব
পাৰিলেহে এটা আঞ্চলিক শক্তিয়ে অসমীয়া জাতিৰ প্ৰকৃত স্বাৰ্থ ৰক্ষা কৰিব পাৰিব। গতিকে কাৰোবাৰ ডিঙিত ধৰি বা কাৰোবাৰ বুকুচাত উঠি ৰাষ্ট্ৰীয়তাবাদী দলবিলাকৰ বুকুচাত উঠি যদি আগবাঢ়িব খোজে তেতিয়াহ'লে সেইটোৰ ভৱিষ্যত অসমৰ কাৰণে ভাল নহ'ব, দলটোৰ কাৰণে ভাল হ'ব পাৰে, কিন্তু মানুহৰ কাৰণে, অসমীয়া জাতিৰ কাৰণে, অসমৰ জনজীৱনৰ কাৰণে, অসমৰ ৰাইজৰ কাৰণে সেইটো নিশ্চয় ভাল নহ'ব। মানে অসম গণ পৰিষদ আৰু এতিয়া আঞ্চলিক ৰাজনৈতিক দল নহয়। অসম গণ পৰিষদ এতিয়া দিল্লীৰ ডিঙিত ধৰি থকা, দিল্লীৰ অনুগ্ৰহত জীয়াই থকা এটা অত্যন্ত অসমীয়া জাতিৰ পৰা হেৰাই যোৱা এটা বিস্মৃত প্ৰায় এটা ৰাজনৈতিক দল। তেওঁলোকৰ আঞ্চলিকতাবাদী চৰিত্ৰ আৰু এতিয়া নাই। তেওঁলোকে ইতিমধ্যে বিজেপিৰ সাম্প্ৰদায়িক ৰাষ্ট্ৰীয়তাবাদী আৰু ফেচিবাদী ৰাজনীতিৰ ওচৰত নিজকে আত্মসমৰ্পণ কৰিছে। গতিকে অসম গণ পৰিষদক আমি নিশ্চিতভাৱে এই মুহূৰ্তত আঞ্চলিক দল হিচাপে গণ্য কৰিব নোৱাৰোঁ। নতুন যি আঞ্চলিক দলসমূহ আমি গঢ়ি তুলিছোঁ, এই আটাইবিলাক আঞ্চলিক দলে ঐক্যবদ্ধভাৱে কেনেকৈ অসমৰ স্বাৰ্থ, অসমীয়া জাতিৰ পৰিচয়, অসমীয়া মানুহৰ পৰিচয়, ইয়াৰ আইডেণ্টিটি আৰু অসমীয়া জাতিৰ যিখিনি স্বাৰ্থ, ইণ্টাৰেষ্ট, সেইবিলাকক আমি কেনেকৈ ছেফগাৰ্ড দিব পাৰোঁ তাৰ কাৰণে নিশ্চয় একেলগতে কাম কৰিব লাগিব। অসমতো গুৱাহাটী এটা প্ৰমাণ দিলে যে আমাৰ পাৰ্টিৰ প্ৰতি মানুহে ইমান আকৃষ্ট হোৱাৰ কাৰণটো কি বুলি ভাবে? মানে একচুৱেলি কি হৈছে, কংগ্ৰেছ দলৰ যিটো দুৰ্বলতা, সেইকাৰণে সৰ্বভাৰতীয় পৰ্যায়ত এই মুহূৰ্তত এটা বিকল্প শক্তি এই মুহূৰ্তত খুব ধোঁৱাকোৱা হৈ আছে। সেইকাৰণে যেতিয়া এখন ৰাজ্যত এটা ৰাজনৈতিক দলে তেওঁলোকে সফলতা লাভ কৰিছে, মানুহে ভাবিছে যে এই ৰাজনৈতিক দলটোৱেই সৰ্বভাৰতত বিয়পি যাব নেকি, এই ধৰণে ভাবি লৈ মই ভাবোঁ যে এটা উৎসাহ আহিছে মানুহৰ মাজত। আৰু মই নাজানো যে আজি আম আদমি পাৰ্টীৰ অসমৰ জাতীয় প্ৰশ্নবিলাকত কি স্থিতি, যিটো কাৰণত আপুনি অলপ আগতে সুধিলে যে আঞ্চলিক শক্তি হিচাপে অসম গণ পৰিষদৰ আজি দিল্লীৰ ওচৰত আত্মসমৰ্পণ, সেই সময়ত আকৌ ৰাষ্ট্ৰবাদী বা ৰাষ্ট্ৰীয়তাবাদী শক্তিয়ে কিমাননো অসমৰ স্বাৰ্থ পূৰণ কৰিব পাৰে, অসমীয়া জাতিৰ আত্মপৰিচয় আৰু অসমীয়া জাতিৰ ইণ্টাৰেষ্ট, স্বাৰ্থ, এই দুইটা কিমান প্ৰতিনিধিত্ব কৰিব পাৰে সেইটো মই নাজানো। সেইবিলাক অসমীয়া মানুহে নিজেই আমি সকলোৱে ভাবি ল'ব লাগিব। কিন্তু নিশ্চিতভাৱে বিজেপি যি সাম্প্ৰদায়িক ৰাজনীতি, ফেচিবাদী ৰাজনীতি, তাৰ বিপৰীতে ভাৰতৰ মানুহে এই মুহূৰ্তত এটা বিকল্প বিচাৰি আছে, আৰু কোন বিকল্প হ'ব ইয়াক লৈ মানুহ এতিয়া খুব হাহাকাৰত পৰিছে। এইটো চলি আছে এতিয়া বৰ্তমান অসমত যিটো বিজেপিৰ বনিয়া আৰু কৰ্পৰেটৰ পাৰ্টি, সেইবিলাকে আমি সকলোৱে জানো। বাহিৰত ই সাম্প্ৰদায়িক ৰূপ এটা দি হিন্দু মুছলমানৰ মাজত বিভাজন কৰি ভোট ল'ব খোজে, আৰু ভিতৰি ই সমগ্ৰ দেশৰ সম্পদ আৰু বজাৰ কোম্পানীবিলাকৰ হাতত, কৰ্পৰেটবিলাকৰ হাতত, পুঁজিপতিবিলাকৰ হাতত তুলি দিয়ে। গতিকে আজি বিজেপিয়ে তেনেকুৱা এক ৰাজনীতিৰে সমাজখনক এফালেদি দ্বিধাবিভক্ত কৰি পেলাইছে, দুভাগ কৰি পেলাইছে, আৰু আনফালেদি সম্পদ আৰু বজাৰ সম্পূৰ্ণৰূপে কোম্পানীবিলাকৰ হাতত বা সাম্ৰাজ্যবাদী শক্তিবিলাকৰ হাতত তুলি দিছে। গতিকে বিজেপিক পৰাভূত কৰাটো অসমীয়া জাতিৰ কাৰণে, বিজেপিক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিয়াটো অসমীয়া জাতিৰ কাৰণে অপৰিহাৰ্য বুলি মই ভাবোঁ, আৰু সেই কাম আমি সকলোৱে কৰিব লাগিব। ধন্যবাদ। মানে চাওক, মূল্যবৃদ্ধিৰ মূল কাৰণ দুটা। এক নম্বৰ কাৰণটো হ'ল যে কৰ্পৰেট শক্তিৰ হাতত, পুঁজিপতি শক্তিৰ হাতত সম্পূৰ্ণ বজাৰখন এৰি দিলে। পেট্ৰল বা ডিজেলৰ দাম কিমান হ'ব সেইটো এতিয়া ৰিলায়েন্স কোম্পানীয়ে বা অন্যান্য ডাঙৰ ডাঙৰ কোম্পানীবিলাকে নিৰ্ধাৰণ কৰে। আগতে আমাৰ দেশখন আছিলে যে পেট্ৰল আৰু ডিজেল যিহেতু এচেঞ্চিয়েল সামগ্ৰী, তাৰ দামটো ৰাষ্ট্ৰই নিৰ্ধাৰণ কৰি দিছিলে। গতিকে এতিয়া যিহেতু কোম্পানীৰ ওপৰত নিৰ্ভৰশীল হৈ গ'ল, কোম্পানীয়ে নিজৰ ইচ্ছামতে বস্তুৰ দাম এতিয়া উঠোৱা নমা কৰে। আমি সকলোৱে দেখিছোঁ যে যদিও চৰকাৰে কৈ থাকে যে নহয় আন্তঃৰাষ্ট্ৰীয় বজাৰত ডিজেল আৰু পেট্ৰল, খাৰুৱা তেলৰ মূল্য বাঢ়িছে, কিন্তু আমি দেখিছোঁ যে আন্তঃৰাষ্ট্ৰীয় বজাৰত যেতিয়া এক বেৰেল খাৰুৱা তেলৰ দাম $137 আছিলে ডক্টৰ মনমোহন সিঙৰ চৰকাৰৰ দিনত, তেতিয়া
1 লিটাৰ পেট্ৰলৰ দাম আছিলে 72 টকা। আজি 125 টকা। আজি আন্তঃৰাষ্ট্ৰীয় বজাৰত 1 বেৰেল খাৰুৱা তেলৰ দাম 105 টকাৰ পৰা 112 টকা 115 টকা এনেকৈ উঠি আছে। অৰ্থাৎ 107 টকা নহয়, $137। আগতে আছিলে $137, এতিয়া 105 টকাৰ পৰা 115 ডলাৰ। কিন্তু আগৰ $137তকৈ এতিয়াও খাৰুৱা তেলৰ দাম কম। তথাপিও আজিৰ দিনটোত ভাৰতবৰ্ষত পেট্ৰলৰ দাম 100 টকাৰ ওপৰত। তাৰমানে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধিৰ লগতেই কেৱল আমাৰ মূল্য বৃদ্ধিৰ সম্পৰ্ক নাই, সম্পৰ্ক আছে যে কোম্পানীবিলাকে কিমান দাম নিৰ্ধাৰণ কৰিছে। আগতে চৰকাৰে সিদ্ধান্ত লৈ দিছিলে যে ডিজেল আৰু পেট্ৰলৰ দাম ইমান হ'ব। দ্বিতীয় বস্তুটো হ'ল যে নৰেন্দ্ৰ মোদী আহিবৰ পৰা সাংঘাতিক ধৰণে বস্তুৰ ওপৰত আবকাৰী শুল্ক, যিটো এক্সাইজ ডিউটি বুলি কয়, সাংঘাতিক ধৰণে বৃদ্ধি কৰি দিলে। আন সকলো বস্তুৰ কৰ বৃদ্ধি কৰিলে তেওঁলোকে GSTৰ জৰিয়তে। যিহেতু আবকাৰী শুল্কটো পেট্ৰল আৰু ডিজেলৰ ওপৰত বেছি, গতিকে পেট্ৰল আৰু ডিজেলক কিন্তু তেওঁলোকে GSTৰ আণ্ডাৰলৈ নানিলে। আজি মূল্য বৃদ্ধি যদি হ্ৰাস কৰিব লাগে, 1 ৰাতিৰ ভিতৰত কমি যাব পেট্ৰল আৰু ডিজেলৰ দাম, যদিহে পেট্ৰল আৰু ডিজেলক GSTৰ আণ্ডাৰলৈ লৈ আহে। গতিকে মই ভাবোঁ যে অবাধ কৰ আৰোপ আৰু কোম্পানীৰ ওপৰত দেশৰ গোটেই বজাৰ সম্পূৰ্ণৰূপে এৰি দিয়াৰ কাৰণে আজি সকলো বস্তুৰ এনেকৈ মূল্য বৃদ্ধি হৈছে। গতিকে ইয়াক মূল্য বৃদ্ধি হ্ৰাস কৰিবৰ কাৰণে বিজেপি চৰকাৰে নোৱাৰে, কাৰণ তেওঁলোক কোম্পানীৰ চৰকাৰ। বিজেপি চৰকাৰে নোৱাৰে, কাৰণ তেওঁলোকে ভাৰতবৰ্ষৰ জনগণক কেৱল লুণ্ঠনৰ দৃষ্টিকোণেৰে চায়। গতিকে এই মুহূৰ্তত যদি সঁচাকৈ মূল্য বৃদ্ধি হ্ৰাস কৰিব লাগে, আমি বিজেপিক বিদায় দিব লাগিব।